खुलुमबाय स्टुडियो दं आं भाग्यश्री बसुमतारी गरेसर फरायसालिमायाव सनाथि मायथाइ फोरबोआ दिनै जोबनानै थांबाय गरेसर फरायसालिमानि सनाथि मायथाइ फोरबोखौ थांनाय 6 जुलाइनिफ्राय जागायनानै सानथामनि हाबाफारिजों खुंफुंदोंमोन बेनिनो दिनै गरेसर फरायसालिमानि सनाथि मायथाइ फोरबोआ जोबनानै थांबाय दिनैनि बे जोबथा सानाव मोनसे गेवलां मेल खुंनाय जायो आरो बे गेवलां मेलखौ बीजेपीनि आफादगिरि दिलीप सखिया बिथाङा बाहागो लानानै बेखेवनानै होयो बे गेवलां मेलाव गाहाय आलासि महरै आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा बाहागो लानानै गरेसर फरायसालिमायाव थानाय बिगियान आयदाखौ थाबैनो सरकारि खालामगोन होननानै बुंथियो दिनैनि बे गेवलां मेलाव मन्त्रि उरखावगोरा ब्रह्म बर' थुनलाइ आफादनि आफादगिरि डक्टर सुरत नार्जारी आसाम रायजो बीजेपीनि बारग' आफादगिरि भवेश कलिता 30 नं गरेसर बियाबनि एमसिएलए पवित्र कुमार बर'जों लोगोसे गरेसर फरायसालिमानि गोरायुं डक्टर प्रमद मेथि गरेसर फरायसालिमा सामलाय आफादनि आफादगिरि महिदर बर' आरो 50थि सनाथि मायथाइ फोरबो फालिथाय आफादनि आफादगिरि करुणाकान्त दिखाजों लोगोसे गोबां दैदेनगिरि आरो गरेसर फरायसालिमानि बिमुंगोरा आरो गोबां फरायसा फरायसुलिनि नुजाथिनायाव बे हाबाफारिया जोबनानै थाङो সাংবাদিক বন্ধুসকল বহুত বহুত ধন্যবাদ আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ গৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষপূৰ্তিৰ সামৰণি অনুষ্ঠান হিচাপত বা মুকলি অনুষ্ঠানত আজি উপস্থিত থাকি তেখেতে আমাক যথেষ্ট উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা যোগাইছে তেখেতে ঐক্য শান্তি আৰু প্ৰগতিৰ বতৰা লৈ আহিছে আৰু লগতে খুব ভাল খবৰ এটা হৈছে যে আমাৰ বৰ্তমান নৱগঠিত তামুলপুৰ জিলাৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান 50 বছৰ পূৰ্ণ কৰা गरेश्वर মহাবিদ্যালয়ত এটা নতুন অধ্যায়ৰ সূচনা হ'ব আমাৰ যেটো সায়েন্স স্ট্ৰীম বা বিজ্ঞান শাখাটো আছে বিজ্ঞান শাখাটো আমাৰ প্ৰাদেশিকৰণ হ'ব বা যেটো আমাৰ চৰকাৰীকৰণ হ'ব গতিকে এই বছৰৰ ভিতৰতে কৰিম বুলি তেখেতে আশ্বাস দিছে লগতে আৰু আশ্বাস দিছে আমাক এপ্লিকেশন দিওতে যে তেখেতে আমাক এটা একাডেমিক বিল্ডিংও বনাই দিব কাৰণ আমি প্ৰায় 49 বছৰ আগতে বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘই সেই সময়তে তেখেতসকলে এটা সুন্দৰ দুইমহলীয়া বিল্ডিং বনাই দিছিলে আৰু আজি সেই পুৰণা বিল্ডিংটো বহুত ক্ষেত্ৰত দেখা যায় যে কিছুমান ফাট মেলিছে বা তেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে গতিকে যিকোনো দুৰ্যোগৰ সময়ত তেনেকুৱা অলপ অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে সেইবাবে তেখেতে সুধতে আমি ক'লো যে একাডেমিক বিল্ডিং এটা লাগে আমাক তেখেতে ক'লে যে ঠিক আছে মই চাই দিম বুলি ক'লে তেখেতে সেইটো একাডেমিক বিল্ডিংটো বা বিদ্যায়তনিক যেটো আমাৰ ভৱন নতুন নৱনিৰ্মিত এটাৰ কাৰণে তেখেতে আশ্বাস দিলে আমাক আৰু তেখেতক আমি কলেজ কৰ্তৃপক্ষৰ লগতে কলেজৰ পৰিয়ালৰ লগতে সমগ্ৰ গৰেশ্বৰবাসীৰ হৈ তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ আমাৰ মৰম যেটো আমাৰ প্ৰতি যেটো মৰম আমাৰ গৰেশ্বৰবাসীৰ প্ৰতি যেটো মৰম সেই মৰমৰ কাৰণে আমি তেখেতৰ দীৰ্ঘায়ু হওক তেখেতৰ সুস্বাস্থ্যত থাকক আৰু তেখেতৰ কাৰ্যকাল খুব সুকলমে হওক আৰু ৰাইজৰ কাৰণে কাম কৰক ৰাইজৰ মৰম আৰু বেছিকৈ পাওক এইখিনি কৈছোঁ মই আৰু লগতে আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি অনুৰোধ জনাব বিচাৰিছোঁ বা ধন্যবাদ জনাব বিচাৰিছোঁ বৃহত্তৰ গৰেশ্বৰ অঞ্চলৰ সমূহ ৰাইজে ছাত্ৰ ছাত্ৰী তাৰ পিছতে অভিভাৱকসকল আৰু সদায় ৰাইজ সকলৰ যেটো এটা হিলদল ভাঙি ইয়াত যোগদান কৰা আজিৰ আমাৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানত যেটো হিলদল ভাঙি যোগদান কৰা এটা পৰিৱেশ দেখিলোঁ হেতুৰ কাৰণে যথেষ্ট আনন্দিত আৰু বহুত মনত সুখ অনুভৱ হৈছে সকলো আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই সকলোকে ধন্যবাদ জনাইছোঁ লগতে জ্যেষ্ঠসকলক প্ৰণামো জনাইছোঁ আৰু আজি খুবেই ভাল লাগিছে এটা ঐতিহাসিক মুহূৰ্ত বুলিয়ে মই ভাবোঁ মোৰ মনত 50 বছৰ হৈ গ'ল কলেজখনে লগে লগে আমাৰ বিজ্ঞান শাখাৰ মানে চৰকাৰীকৰণ হ'ব এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে আমাৰ সুন্দৰকৈ আমাক আশ্বাস দিলে বা তেখেতে এই বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰি দিব বুলি ক'লে লগতে এক বিদ্যায়তনিক এটা ভৱন আমাক গঢ়ি দিব বুলি ক'লে গতিকে আমাৰ গৰেশ্বৰবাসীৰ কাৰণে নিশ্চয় সুখবৰ এইটো এটা আৰু লগতে তেখেতে আলোচনা ডিক্লেয়াৰ দিয়া মতে আমাৰ যিখন ৰেলৰ গেটখনৰ কথা উল্লেখ কৰিলে আপোনালোক সকলোৱে জানে গতিকে মই আৰু বেছি কথা নকওঁ বহুত বহুত ধন্যবাদ আপোনালোক বিশেষকৈ সাংবাদিক বন্ধুসকলক মই বহুত বহুত ধন্যবাদ আৰু নমস্কাৰ জনালোঁ ধন্যবাদ